নমস্কাৰ কি খবৰ সকলোৰে খবৰ নিশ্চয় ভাল আৰু মোৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছো বহু দিনৰ অন্তত আপোনালোকৰ মাজলৈ এটা লং ভিডিঅ' লৈ আহিছো গতিকে সকলোৱে মৰম দিব বুলি আশা কৰিলো ভিডিঅ'টোত গম পাইছে চাগে ভয়েস ওভাৰ দি আছো আসলতে ভিডিঅ' কেটা ক্লিক কৰিছিলো মিনি ব্লগ বনাম বুলি কিন্তু ভিডিঅ'টো এডিট কৰিব লওঁতে দেখিলো যে ভিডিঅ'টো এডিট কৰি আছো যিমান লং হৈ গৈ আছে সিমান আৰু যেহেতু ইনো 1 মিনিটৰ ভিডিঅ' এটা সকলোখিনি দেখুৱাটো সম্ভৱ নহয় এই ভাবিলো আপোনালোকৰ মাজলৈ এনেকৈ দীঘলকৈ ভিডিঅ' এটা আগবঢ়াম কি আমি গৈ আছো ক'ত গৈ আছো গম পাব বাৰু ভিডিঅ'টো চাই থাকিলে এইখিনি নামটো নাজানো বাৰু কিন্তু এই গছ-গছনিয়ে ভৰি থাকে প্ৰাকৃতিক এই পৰিৱেশটো দেখি ইমানেই ভাল লাগিল যে ভিডিঅ' নকৰি থাকিব নোৱাৰিলো ভিডিঅ'টো হয়তো আপোনালোকে প্ৰাকৃতিক এই সৌন্দৰ্যটো অনুভৱ কৰিব পৰা নাই কাৰণ মোৰ কেমেৰা কোৱালিটিটো ইমান ভাল নহয় কিন্তু আমি চকুৰে যিটো দেখিছোঁ মানে কি ক'ম আৰু বুজাব নোৱাৰা অনুভৱ এতিয়া আমি পাৰ হৈ আছোঁ ইয়াৰ কলীয়া ভোমোৰা দলং আৰু তলত এয়া ব্ৰহ্মপুত্ৰ নদী আৰু আমি আহি পাই গলোহি আমাৰ লক্ষ্য স্থান মানে নগাঁও অলৰেতো জানেই নগাঁৱত অৱস্থিত মহা মৃত্যুঞ্জয় মন্দিৰৰ কথা আমি আগতেও আহিছিলোঁ ভিডিঅ' কৰা হোৱা নাছিলে আৰু আজিও আহিলে মহা মৃত্যুঞ্জয় মন্দিৰ চাবলৈ বুলি আৰু সকলোৱেতো জানেই মন্দিৰ ভাগ নৰ্থ ইষ্টৰ ভিতৰতে আটাইতকৈ ডাঙৰ শিৱ মন্দিৰ ভাগৰ উচ্চতা হৈছে 126 ফুট আৰু আপোনালোকে নগাঁওবাসীয়ে হয়তো ভালদৰে জানিব মন্দিৰটোৰ বিষয়ে গতিকে সবিশেষ আৰু একো ক'বলৈ নাযাওঁ আমিও আপোনালোকৰ দৰে ভক্তই আৰু ভক্তৰ ভকতিটোৱে প্ৰধান কৰ্ম সেয়া চাকি ধূনা জ্বলাই লৈছোঁ আৰু মন্দিৰ ভাগৰ কাষতে এয়া ধুনীয়াকৈ ধূপ চাকি জ্বলাব পৰাকৈ সুন্দৰকৈ ব্যৱস্থা কৰি দিছে আৰু আশাবোৰ যাতে পূৰণ হয় সপোনবোৰ যাতে দিঠক হয় তাৰে কামনাৰে এয়া বাবাৰ ওচৰত প্ৰণাম জনালোঁ আৰু কৈছোঁৱে আগতে বেছিকৈও ভিডিঅ' কৰিবলৈ নহ'ল কিয়নো মই মিনি ব্লগ কৰিম বুলি ভাবিছিলোঁ কিন্তু ভিডিঅ'টো দীঘল হৈ যোৱাৰ কাৰণেহে এনেকৈ আপোনালোকৰ মাজলৈ দিব লগা হ'ল এইবাবে গোটেইখিনি দেখুৱাবলৈও পৰা নাই তাৰ বাবে ক্ষমা বিচাৰিছোঁ আপোনালোকৰ আগত এতিয়া লৈ যাওঁ বলক আপোনালোকক মন্দিৰ ভাগৰ ভিতৰলৈ আচলতে ভিতৰত বেছি ভিডিঅ' কৰা নহ'ল কিয়নো আমি আগৰবাৰ আহোঁতে ভিতৰত মোবাইল এলাও নাই বুলি কৈছিলে আৰু সেয়েহে এইবাৰ ভয়ে অকণমান উলিয়াই পেলাই ভিডিঅ' কৰি ৰাখিছোঁ যিকণ পাৰিছোঁ ভিডিঅ' কৰি ৰাখিছোঁ চাওকচোন আপোনালোকেও আমি এতিয়া চাইডে ঘূৰি আছোঁ চাইডে ঘূৰিলে বোলে মনৰ আশাটো মানে কৈ পেলাই এনেকৈ ঘূৰিলে মনৰ আশাটো পূৰণ হয় মন্দিৰৰ ভিতৰত সকলো কাম হৈ যোৱাৰ পিছত এতিয়া আমি আহিলোঁ ইয়াত তলতে মানে ইয়াত শৰাই প্ৰসাদ দিয়ে আৰু মাহঁত আমাতকৈ আগতে আহি পেলাই প্ৰসাদ লৈ মেলি আজৰি এতিয়া আমি ইয়াত প্ৰসাদৰ কাৰণে লাইন পাতি আছোঁ অকণমান সময় ৰৈ দিয়াৰ পাছত আমিও পালোঁ দিয়ক প্ৰসাদ তাতে ইয়াত প্ৰসাদ খাই বৈ লৈ এতিয়া আমি আহিলোঁ আকৌ অন্য এফালে এয়া এতিয়া ব্ৰহ্মপুত্ৰৰ কাষে গৈ আছোঁ আমি চিলঘাটলৈ বুলি আৰু ইয়াত ফাইনেলি আহি পাই গ'লোহি আমি চিলঘাট প্ৰথমে আহিলোঁ ইয়াত ত্ৰিশূলধাৰী মন্দিৰলৈ যিহেতু নদীৰ পাৰ ইমান বতাহ মাৰি আছিল নহয় ত্ৰিশূলধাৰী মন্দিৰৰ মহত্বৰ কথা মই ভালদৰে নাজানো বাৰু যোনসকলে জানে কমেণ্টত জনাবচোন গোটেই মন্দিৰটো শিলৰ হয়
তাতে এটা সৰুকৈ সুৰুঙা আছে, ইফালে ওলাবগৈ পাৰি আৰু তাতে চাকি বন্তি জ্বলায়। এয়া দেখিছেনে, ইয়াতে চাকি বন্তি জ্বলাই থোৱা আছে। তাৰ পাছতে আমি গ'লোঁ চিলঘাটতে অৱস্থিত কামাখ্যা মন্দিৰলৈ। ইয়াতো আমি চাকি বন্তি জ্বলাই ধুনীয়াকৈ সেৱা কৰি পেলাই গুচি আহিলোঁ। এইটো মন্দিৰ পাহাৰৰ ওপৰত অৱস্থিত আৰু সেইটো খোজকাঢ়ি খটখটিয়েদি নামিব লাগে। সকলো চাই মেলি অহা মানে আমাৰো সন্ধিয়া হ'ল আৰু এয়া পুনৰ ব্ৰহ্মপুত্ৰৰ ওপৰেদিয়ে আমি পুনৰ ঘৰলৈ যাত্ৰা কৰিলোঁ। এইটোৱে আছিল আজিৰ ভিডিঅ'। চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব আৰু যদি চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবলৈও নাপাহৰিব। তো আজিলৈ ইমানেই।